হেল্ল' ভালে আছে আশা কৰিছোঁ। মই আজি ডিউটিৰ পৰা অলপ সোনকালে আহিলোঁ যিহেতু ঘৰত কাম আছিলে আৰু ভাগিনটো বা আহিলে আমি একেলগে ঘৰৰ কামখিনি কৰিলোঁ। কাইলৈ ঘৰত গীৰ্জা এখন পাতিছোঁ আৰু সেয়েহে আদা নহৰুখিনি বা আৰু মই মিলিয়ে গুচাই থৈছোঁ, তেতিয়া কাইলৈ কামখিনি অলপমান কমি যায় আৰু সহজো হৈ পৰে। তাৰপিছত ভাবিলোঁ এটা কেক বনাওঁ, বিস্কুট দিয়ে বনাম, সৰুকৈ বনাম বুলি ভাবিছোঁ। বিস্কুটখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এটা ধুনীয়াকৈ পেষ্ট এটা বনাই মই 35 মিনিট মানে কেকটো হ'বলৈ কাৰণে দিলোঁ। তাৰপিছত 35 মিনিটৰ পিছত কেকটো হৈ গ'ল চাওক, আৰু কেকটো থৈ দিলোঁ যিহেতু ৰাতি 12টা বাজিছে। আজি যিহেতু ভাইটিৰ বাৰ্থডে' চ' তাক এটা সৰুকৈ ছাৰপ্ৰাইজ দিলোঁ। শুই গৈছিলে কিন্তু তাক এটা উঠালোঁ যে উঠ বুলি, আৰু অলপ সি টোপনিত আছে চাওক, তাৰ মুখখন চালে গম পোৱা যায়। সেয়ে সি অলপ সময় এনেকৈ ৰখিলে, তাৰপিছত কেকটো কাটিলে। সঁচাই তাৰ খুব বেছি ভাল লাগিছে আৰু সেয়েহে আজি ঘৰত তাৰ কাৰণে গীৰ্জাখন লোৱা হ'ল। তাৰ বাৰ্থডে প্লাছ ঘৰত গীৰ্জা এখনো লোৱা হোৱা নাছিলে, সেয়েহে ঘৰত এখন গীৰ্জা ৰাখিলোঁ আৰু তাৰ বাৰ্থডেও। আপোনালোকে সকলোৱে তাক আশীৰ্বাদ দান কৰিব, তাৰ যিমান ইচ্ছাবিলাক আছে সপোনবিলাক আছে যাতে সকলো পূৰ হয় আৰু সি যাতে সদায় ঈশ্বৰৰ ভয়কাৰী সন্তান হৈ থাকে, আপোনালোকে প্ৰে কৰিব। তাৰপিছত তাক এটা গিফ্ট লাগে, বহুদিনৰ পৰা মোক খুজি আছিল। আমি দুজনে মিলি পেলাই তাক এটা সৰু ছাৰপ্ৰাইজ এটা দিলোঁ আৰু সি গম পাইছিলে কিন্তু হ'লেও আমি কোৱা নাছিলোঁ যে এইটো তোৰ হয় বুলি। সি পাই গিফ্টটো পাই বহুত বেছি হেপ্পী। তাৰপিছত নেক্সট ডে' মৰ্ণিং উঠি পেলাই মই ভাবিলোঁ ভিউটো আপোনালোকক দেখাওঁ। চাওক আমাৰ খিৰিকীৰ পৰা ভিউটো ইমান বেছি ভাল লাগিছে, তো কেপচাৰ নকৰি ৰ'ব নোৱাৰিলোঁ, আপোনালোককো দেখাম বুলি। ইমান বেছি ভাল লাগিছে। তাৰপিছত ভাবিলোঁ অলপমান মই স্কিন কেয়াৰ কৰোঁ। এইফালে এল'ভেৰা জেলখিনি মই ওলাই লৈছোঁ আৰু ভিটামিন ই কেপচুল এটা লৈছোঁ। আৰু যিহেতু মই ডিউটি যাওঁ আহোঁ আৰু ডিউটিৰ পৰা আহি মই নিজৰ স্কিন কেয়াৰ কৰা নহয়েই, সেয়েহে ভাবিলোঁ আজি অলপমান সময় পাইছোঁ কৰোঁ। আৰু কেপচুলটো মই এনেকৈ এল'ভেৰা দি পেলাই দুইটা ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি লোৱাৰ পিছত এটা ধুনীয়া পেষ্ট হৈ যায়। পিছত পেষ্টটো অলপ সময় নিজৰ স্কিনত এনেকৈ মাছাজ কৰিব আৰু চাবচোন সঁচাই স্কিনটো ইমান বেছি ধুনীয়া লাগে, ছফ্ট আৰু এটা শ্বাইনিং কৰি থাকে। আপোনালোকেও মানে ঘৰত লগাব পাৰে। তাৰপিছত এইফালে আমাৰ খুৰাহঁত আহি গ'ল, তেওঁলোকে পাচলিখিনি কাটি আছে। যিহেতু ৰাতিপুৱাৰ পৰাই বনাব লাগিব, সেয়েহে তেওঁলোকে বস্তুখিনি ৰেডি কৰি আমি সকলো ৰেডি কৰি দিলোঁ, তেওঁলোকে বনালে। আৰু এইফালে মই যিহেতু ডিউটি যাম, সেয়েহে ময়ো এইফালে ভাজি বনাই দিছোঁ। আৰু যিহেতু ঘৰত আজি গীৰ্জা আছে আৰু খাবলৈ যিহেতু মনেই নাযায়, যিহেতু ঘৰত এটা প্ৰগ্ৰাম থাকিলে, সেই ৰাতিপুৱা অলপ ভালকৈ খালে দিনটোলৈ চিন্তা নাই। আৰু ডিউটিও যাব লাগিব মই, এইফালে ডিউটি গৈ আছোঁ আৰু ডিউটি গৈ পাই মই এইখিনি ভিডিঅ' নকৰিলোঁ। অলপ সময় থাকি মই আকৌ ঘৰত আহিলোঁ, মোক লৈ আহিলে। যিহেতু ঘৰত গীৰ্জা আছে মই থাকিবই লাগিব আৰু মই নগ'লোঁ, মানে গীৰ্জা হৈ আছে বহি আছোঁ। যিহেতু ভিডিঅ' কৰিব অলপমান বেয়া লাগে, ভাগিনটোক ক'লোঁ যে ভিডিঅ' কৰি আন, সি এনেকৈ ভিডিঅ' কৰি আনিছে চাওকচোন। আৰু এনেকেই অলপমান ভিডিঅ' কৰিলোঁ। এইফালে ইয়াতে মানে আমাৰ যিসকল আলহীসকল আহিছে, আমাৰ মণ্ডলীৰ যিসকল লোক আহিছে, পাষ্টাৰ আৰু আমাৰ ফেমিলিবিলাক আহিছে, তেওঁলোকক ইয়াতে খোৱা বোৱা যোগাৰ কৰা হৈছে। আকৌ ক'লোঁ যে তুমি অলপ ভালকৈ ভিডিঅ' কৰি নানা বুলি, সি আকৌ গৈছে ধুনীয়াকৈ ভিডিঅ' কৰি আনিছে। এইফালে মোৰ ভাইটিৰ লগৰ কেইজনী মানুহ আহিছে, লগৰকেইটাও, সিহঁত কেইজনী এইটো ৰুমতেই বহি আছে। তাৰপিছত সি গৈ পেলাই আকৌ ধুনীয়াকৈ ভিডিঅ' কৰি আনিছে। পৃথিৱীৰ ভিতৰতে সকলোতকৈ যিটো শক্তিশালী দেশ, আজি ভাইটি 20 বছৰ সম্পূৰ্ণ হয়, 21 বছৰ সোমাইছে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তাৰ কাৰণে সদায় ঘৰত যেতিয়া প্ৰে কৰে তাৰ কাৰণে সদায় প্ৰে কৰিব। আৰু এয়া ভাগিনটো মিলি আৰু মোৰ ভাইটি এইফালে বা মিলি কেকটো কাটি আছে।
পিছবেলা এনেকৈ এয়া হৈছে মোৰ ডাঙৰ বা তাইক অলপমান জোকাই আছিলোঁ তাইক কৈ আছিলোঁ যে আজি তোমাক সঁচাই বৰ ধুনীয়া লাগিছে তুমি বৰ ধুনীয়া বুলি এনেকৈ অলপমান জোকালোঁ এয়া হৈছে আমাৰ বাৰ্থডে বয় কথা পতাত একদম ব্যস্ত হৈ আছে তাক ক'লোঁ এনেকৈ জোকাই আছোঁ সকলো যিহেতু বহি কথা পাতি আছে আৰু এনেকৈ তিনিটা বহি কথা পাতি আছে চ' মই সেইকাৰণে ভাবিলোঁ ভিডিঅ' অলপ কৰোঁ পিছফালে যে ডেক'ৰেশ্যনখিনি দেখিছে সেইখিনি ময়ে কৰিছোঁ আৰু এয়া আমাৰ মা একেবাৰে ব্যস্ত আৰু বাহিৰত দেখিছেনে পোৱালিখিনি একে খেলা ধূলা কৰাত ব্যস্ত হৈ আছে চ' এইটো হৈছে এইখিনিতে আমাৰ ইয়াতেই বাৰ্থডে বয় কেক কাটিছিল আপোনালোকে ভিডিঅ' দেখা পাইছে চ' এই ডেক'ৰেশ্যনটো মই কৰিছোঁ কেনেকুৱা লাগিছে জনাবচোন মই অকলেই কৰিছোঁ মই ডেক'ৰেশ্যন কৰি বা কিবা খানা বনাই খুব বেছিয়ে ভাল পাওঁ তো তেনেকৈ মই অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখাম বুলি আৰু ভাইটিৰ যিহেতু সপোন এনেকৈ সজোৱা মেলা সি অলপ ল'ৰাটো বেলেগ ধৰণৰ তাৰপিছত বাহিৰতো এই খুৰাহঁতে এনেকৈ বহি আছে আৰু তেওঁলোকে ক'লে তেওঁলোকৰ ৰন্ধা বঢ়া হৈছেগৈ আৰু মোক ক'লে চাহ খাব একাপ চাহ বনাই দিব লাগে সেয়েহে ভিতৰলৈ আহিলোঁ বেগীতে আহি বাকী ক'লোঁ মই নবনালোঁ বাকী ক'লোঁ যে চাহ বনাই দিয়া বুলি আৰু এইফালে চাওক আমাৰ টিকলি মোৰ বৌৰ ছোৱালী হয় ইমান ধুনীয়াকৈ অকলে মোবাইল চাই আছে আজিকালি পোৱালীবিলাকক মোবাইল পালে একোৱেই নালাগে তাই কিন্তু ইমান এটা মোবাইল নাচায় এইফালে এইটো ৰুমত খোৱা বোৱা কৰা হৈছে খোৱা বোৱা দিয়া হৈছে লোকসকলক এইফালে বৌ বহি আছে তাৰপিছত বাক ক'লোঁ যে খুৰাহঁতে চাহ খাম কৈছে চাহ একাপ বনাই দিয়া এনেকৈ আৰু ৰাতি আমাৰ বেলকনিৰ পৰা ভিউটো চাওকচোন ইমান বেছিয়ে ভাল লাগিছে ৰাস্তাত লাইট জ্বলি আছে গাড়ীৰ লাইটবিলাক তো অকণমান মই কেপচাৰ কৰিলোঁ তাৰপিছত তাৰ লগৰখিনি ৰাতি আহিলে এনেকৈ কেক লৈ আহিছে যিহেতু ল'ৰা মানুহ লগৰবিলাকতো আহিবই ল'ৰাবিলাকৰ লগৰবিলাকতো এনেকৈ আহেই চ' সিহঁতে অলপমান কেক কাটিলে মই অকণমান ভিডিঅ' কৰিলোঁ নেক্সট ডে মৰ্ণিং উঠি ভাইটিয়ে গিফ্টখিনি এনেকৈ খুলিছে সি এতিয়াও যেন সৰুৱে হৈ আছে তাৰ গিফ্টখিনি খুলি খুব বেছিয়ে ভাল লাগিছে আৰু ইমানখিনি গিফ্ট সি পালে আৰু মই সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু এখন ফটো ফ্ৰেম মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে দিছে ভাইটিক আৰু চাওক ইমান ধুনীয়া এখন ফটো ফ্ৰেম আৰু আমাৰ লগৰ এটাই বনাই মই আপোনালোকক ইনষ্টাগ্ৰামৰ আইডিটো দি দিছোঁ আপোনালোকে ইনষ্টাত গৈ পেলাই চাব পাৰে খুব বেছি ধুনীয়াকৈ সি ফটোবিলাক উঠায় চ' আপোনালোকে গৈ চাব